জয় শিব শম্ভু, জয় শিব শম্ভু, জয় হক রানী কয়াথুর। কোন তুমি অতিথি ব্ৰাহ্মণ? খন্তেক অপেক্ষা কৰা, আনিলো মোৰ পূজাৰ সম্ভাৰ। নালাগে নালাগে রানী, অর্চনা বন্দনা মুখে এককে নালাগে। কেবল তোমার মঙ্গলের বাবে নিজে মই সাপিছো। মোৰ মংগলৰ বাবে বুজা নাই বিপ্ৰবৰ, ভাঙে পাতি কোৱা সবিশেষ। শুনা তেন্তে দৈত্য ৰাণী, কোৱা তোমাৰ বিপ্ৰবৰ। স্বামী হিৰণ্যকশিপুৰ মোৰ স্বামী কোৱা বিপ্ৰবৰ, নকৰি পলম, বিবেচিতা আতংকই মোক ধৰিছে আৱৰি। তোমার স্বামী হিরণ্যকশিপুরে মোৰ স্বামী ব্রহ্মদেবক তপস্যা করি ব্ৰহ্মদেৱক তপস্যা কৰি অনাহার অনিদ্রারে থাকি অনাহাৰ মন্ত্ৰে হেৰুৱালে নিজ প্রাণ নিজৰ দুখতে। কি ক'লা? হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই? নাই নাই, মিছা কথা, মিছা কথাত মই নাযাওঁ কৈছই। কোন কোন তুমি প্ৰবঞ্চক শত্ৰু দানৱৰ? বিপ্ৰৰ মুখে এ অসত্য কাহানিও নহয়, স্বচক্ষে দেখিল মই শৰীৰৰ মাংস পেশী মিলি গল। এ সমস্ত দেহা ঢাকিলে তুই পৰুৱাই। এই মনৰ পাছতো ভাবা নেকি জীয়াই আছে বুলি তোমাৰ স্বামী হিৰণ্যকশিপুৰ? এয়া আপুনি কি শুনালে? স্বামীৰ অবিহনে মই কিদৰে জীৱন কটাম? স্বামীৰ অবিহনে মই কিদৰে জীৱন কটাম? স্থিৰ হোৱা ৰাণী, নহবা অস্থিৰ। ভৱিষ্যতে চিন্তা কৰি দৈত্যকুলত ৰাখিব লাগিব সযতনে তুমি তোমাৰ সেই গৰ্ভজাত সন্তান। আৰু তোমাৰে মঙ্গলৰ কথা চিন্তা কৰি দেৱৰাজ ইন্দ্ৰ নিজেই চাপিছে ওচৰ। দেৱৰাজ ইন্দ্ৰ চাপিছে ওচৰ, কিন্তু কিন্তু নাজানেনে বিপ্ৰমৰ দানৱৰ চিৰশত্ৰু স্বৰ্গৰ দেৱপুৰন্দৰ। শত্ৰু হৈ দানৱৰ মংগল কামনা নকৰে ভুলতো। কি কৰিব ৰাণী, দেৱতাই দানৱক কেতিয়াও শত্ৰু বুলি ভবা নাই, কিন্তু বাৰে 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 দৈত্যই স্বৰ্গত কৰে উপবাস। সেই আৰু যাক তুমি অতপৰে ভাবি আছা বিপ্ৰ বুলি, তেওঁই হল ছদ্মবেশী সহস্ৰলোচন দেৱ পুৰন্দৰ। কি অ তুমি এনেকে সেই ছদ্মবেশী দেৱপুৰন্দৰ অ শত্ৰু? শত্ৰু তুমি দানৱ কুলৰ স্বামীৰ শত্ৰু মানে তুমি মোৰ শত্ৰু। আঁতৰি যোৱা, নালাগে কায়কটো মংগল কামনা কৰিব, আঁতৰি যোৱা, নহলে নহলে মই পহৰি ধৰি মাতিবলৈ বাধ্য হম। পহৰি পহৰি। মাতা ৰাণী, পহৰী দুৱাৰী যাক মাতা মাতি থাকা। নাই আজি দৈত্য কুলত কোনো পহৰী দুৱাৰী, সকলোকে দিছে বিদায় দেৱ পুৰন্দৰ। সেইবাবে দৈত্যৰ নাম পৰিহাৰ কৰি চিৰদিনৰ বাবে জিৰণি লোৱাহিয়েই পুৰন্দৰ হৃদয়ৰ মাজত। এই বাক্য যদি মোৰ স্বামী দেৱতাই পায়, ক'ত ক'ত আহি পলাবি আৰু নিৰ্লজ্জ দেৱতা? আঁতৰি যা, আঁতৰি যা দেই।
কি কৰিলা দেৱৰাজ? কি কৰিলা? এনেদৰে মতিচন্ন হৈ পৰস্ত্ৰী হৰণ তুমি কৰি চাবলেৰে? চি 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 দেৱৰাজ, এনে কাৰ্য অতি অশুভ। দেৱৰ্ষি, তাৰ আগতে চক কোন এয়া? দৈত্যৰ পতেশ্বৰী, দৈত্যৰাজ হিৰণ্যকশিপুৰ ব্ৰহ্মদেৱকে তপস্যা কৰি অনাহাৰে অনিদ্ৰাৰে থাকি হেৰুৱালে নিজ প্ৰাণ নিজৰ দুখতে। আৰু তাৰে গৰ্ভৱতী এয়া আধুনিক সম্ভৱা কয়া ধুৰণী, সেয়েহে গৰ্ভপাত কৰিলা নেকি? অসুৰৰ নাম লুপ্ত কৰিম মই ধৰণীৰ পৰা। চিৰ শান্তি লভিব ইন্দ্ৰই, আৰু চিৰ শান্তি লভিব বিশ্বই। নাৰায়ণ নাৰায়ণ, বাহ বাহ বাহ, কি চমৎকাৰ উদ্দেশ্য তোমাৰ। বাৰু দেৱৰাজ, কোৱাচোন বাৰু, কোনে দিলে তোমাক সেই সমাচাৰ? যাৰ তপোবলে দেখি বিশ্বত কৰিছে আতংকৰ স্বজন, যাৰ যুগবল দেখি যোগেশ্বৰ নিজেই চিন্তিত, তেনেহেন হিৰণ্যকশিপু পাৰো পাৰিবনে লিন যাব এই ধৰাৰ পক্ষত? হিৰণ্যকশিপুৰ এতিয়াও জীৱিত? নাৰায়ণ নাৰায়ণ, অবিলম্বে পাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ। আৰু শুনা দেৱৰাজ, বৰ্তমান সসন্মানেৰে এৰি দিয়া তুমি কয়াধুৰাণী, তাৰোপৰি তুমি যাক বলেৰে হৰণ কৰি আনিছা, তেওঁৰে গৰ্ভত বিৰাজ কৰিছে এক নিষ্পাপ পুৰুষ, মহান বৈষ্ণৱ ৰূপী পুণ্য ভাগৱত। দেৱৰ্ষি, মোক মোক ক্ষমা কৰা দেৱৰ্ষি, মোক ক্ষমা কৰক। যোৱা যোৱা। দেৱৰাজ, দেৱৰ্ষি, ব'লা ৰাণী, দেৱৰ্ষি, নাহে মানে হিৰণ্যকশিপু, থাকিবা তুমি মোৰেই আশ্ৰমত। দেৱৰ্ষি, ৰাণী, আপুনি মোৰ পিতৃতুল্য। নাহে স্বামীগুৰু তপস্যাৰ পৰা উঠি আপোনাৰ আশ্ৰমতে মই লভিম আশ্ৰিতা। ব'লা ৰাণী, শুনাম মই তোমাক দিতো কৃষ্ণৰ মহিমা। হে হৰি নামে হৰি নামে হৰি নামে হৰি নামে তুদি আছে জগত